हेलो फ्रेंड्स अस्सलामु आलैकुम की खबर आपनालोকৰ आशा কৰিছো ভালে আছে আজি কোনো ধৰণৰ ৰেচিপি ভিডিও লৈ আহা নাই আজি শৰ্ট ব্লগ এটা আগবঢ়াইছো আপোনালোকৰ আগলৈ কেনে পাই জনাব আৰু এতিয়া মই গৈছো কাপোৰ মেলিবলৈ যিহেতু এখন বিয়া খাবলৈ যাব আছে গধুলিকে লৰাটোক টোপনি লগাই থৈ আহিছো মোৰ কাম শেষ নহওঁতে হি উঠিবলে হ'ব আৰু এই সকচোন মোৰ কাপোৰ মেলি হ'ল লগতে মই আপোনালোকক আমাৰ চাৰি কাষটো এবাৰ দেখুৱাই দিছো ভিউটো সকচোন কিমান ধুনিয়া এটা ভিউ ন চাৰিওপিনে চাহ বাগিচা আপোনালোকে মোৰ ভিডিওবোৰ চাই কেনে পায় প্লিজ কমেন্ট কৰি জনাব দেই যদিহে ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব লগতে যদি কোনবা নতুন আহিছে মোৰ চেনেলটোলৈ প্লিজ সাবস্ক্ৰাইব কৰি কাষলে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু এফালে মই আচাৰখিনি ৰদত দি লও বুলি ভাবিছো যেহেতু বিয়াখন গধুলিকে খাবলৈ যাম আচাৰখিনি ৰদত দিও খৰি কেটা মানুহ আছে হেও ৰদত দি দিছো বাৰু এফালে ইয়া দেখিছে খৰিচা ভুজলিকা তেল ঔটেঙা আকৌ এফালে উল কচু আৰু হেখিনি যে দেখুৱালো ডাঙৰ টেমাটোত হেখিনি হৈছে গুল নেমু আচাৰ হেনাহ যে মই ভৰাইছিলো আৰু লগতে আছে গুল নেমু নিমখত দিয়া আচাৰখিনি ৰদত দি ললো এতিয়া সাক মোৰ কাম শেষ নহওঁতে হি উঠিলে এফালে ইয়া দেখিছে আমাৰ মহাশয় উঠি একদম পুৰা বালিছতো নাই আগবাঢ়ি গুছি গলগে আজান এফালে সোৱা বাহিৰত দাদাজীক বহি আছিল দাদাজীকক চাই কবই নোৱাৰে মই মাতিছো নেচাই আৰু এফালে দেখিছে নে টোপনি পা উঠিয়ে কান্দিছে আৰু কুছত উঠিব বিচাৰিছে আৰু কুছত উঠি পেলাই মোক পাত্তাই দিয়া নাই আৰু এফালে বিয়াখন খাবলৈ আহিলো দিনৰ দিনটো আৰু লৰা লৈ পেলাই যিকোনো সময়তে ভিডিও কৰি থাকাটো সম্ভৱ নহয় দেখুৱাম বুলি ভাবিলেও কিছুমান বস্তু দেখুৱাব নোৱাৰো গতিকে আৰু তেনেকৈ থাকিলে গধুলিলে বিয়াখন খাবলৈ বুলি আহিলো বিয়া ঘৰত সোমাই আহিয়ে দেখিছো পুৰা একদম নাচ গান চলি আছে গানবোৰ যেহেতু মিউট কৰি দিব লগিয়া হৈছে নহলে কপিৰাইট লাগি যাব আৰু এই গৰাকী যে বহি আছে দেখিছেনে এজনী মোৰ জা হয় তাই মই মোৰ দেৱৰটো আৰু হাজবেণ্ড আহিছো বিয়া খাবলৈ আৰু এইফালে সকচোন লৰা ছোৱালীবোৰে পুৰা একদম ফূৰ্তি কৰি আছে আৰু এই কইনাজনী দেখিছে কইনাজনীটো দেখি নিশ্চয় সকলোৱে গম পাইছে যে বিয়াখন কি বিয়া আসলতে বিয়াখন তুলনি বিয়াহে বৰ বিয়া নহয় আমাৰ ওচৰৰে দাদা এজনৰ ছোৱালীৰ বিয়া তুলনি হৈছিল তাকে বিয়া খাবলৈ মাতিলে আমি আহিলো কইনাজনী ধুনিয়াকৈ বহি আছে আৰু ৰিলস বনাইছে ফটো তুলিছে আৰু এইবোৰ দেখিছেনে মানুহ আহি আছে গৈ আছে আৰু আমাৰ পোৱালে খুব ফূৰ্তি পাইছে যেহেতু ইমান মানুহ হি তেনেকৈ দেখা নাপায় কেতিয়া ওলাই লৈ অহা নহয় তাক আৰু মানুহবোৰ দেখিছে লাইটিং গান বজি আছে এইজনী যে দেখিছেনে এইজনী কইনাৰ মাক হয় আৰু আমি এনেকৈ খাই বৈ লৈ আজৰি হৈ বহি আছো ভাবিছো 5 মিনিটমান বহি ঘৰলৈ আহিম সন্ধিয়া হৈ গৈছে যেহেতু বেছি দেৰি কৰিব নোৱাৰি ন লৰা ছোৱালী লৈ পেলাই গৈছো আৰু এইটো হৈছে কইনাৰ বাপেক এয়া হৈছে নেক্সট দিনাখন ৰাতিপুৱা মানে আৰু ৰাতিপুৱা ভাত পানী খোৱা হ'ল দুপৰীয়াৰ সময় হ'বলৈ হৈছে ৰাতিপুৱা মানুহজনে চাহ পানী খায় আৰু একদম কামত লাগি গৈছে আৰু মই ভাবিছো আপোনালোকক মানে আমাৰ সৰুমৰু কিচেন গাৰ্ডেনখন দেখুৱাই দিও কিনো কৰিছো হেনাখন যে দেখুৱাইছিলো আপোনালোকক মিন্ট ৰাজমাহত যে দিছিলো এইটো হৈছে মিন্ট আৰু এফালে ৰুই থৈছো পিয়ালি পালেং এনেদৰে থাৰ্মোকলতে ৰুই থৈছো আৰু এয়া হৈছে ধনিয়া পালেং হাজবেণ্ডে পাৰি থৈছে তাৰে অকমানো দেখুৱাই দিছো আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই আমাৰ কিচেন গাৰ্ডেনখন লাও পুলি ৰুৱা হৈছে জলকীয়া বেঙেনা আৰু জলকীয়া পুলিও পচাইছো বেঙেনা পুলিও পচাইছো এফালে হাজবেণ্ডে পুৰা কুৰ মাৰি আছে ইয়াতো কিবা শাক গুটি পাৰিব বলে আৰু এফালে মই দুপৰীয়াৰ যোগাৰ কৰিছো ভাত তৰকাৰী বনাই আছো আৰু এফালে ভাত হৈ গল এতিয়া মই বনাইছো কচু টেঙা ৰেচিপিটো বাৰু দিম ব্লগৰ পিছতে ৰেচিপিটো দিম আপোনালোকে চাব মৰম দিব আৰু এতিয়া আমি খাব লৈছো ৰবাব টেঙা চাটনি বয়ে বনাই আছে তেন্তে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই